বেমাৰ ওলাব। আৰু আপুনি কি বুলি কৈছিলে? মোৰ এইটো গেৰেজ। গেৰেজ নহয়, এইখন মোৰ হস্পিটেল হয়, হস্পিটেল। মই ডাক্তৰ আৰু ইহঁত হৈছে নাৰ্ছ। গতিকে গেৰেজ বুলি কৈ গতিকে মোক আপুনি ইঞ্জিন ডাউন দিবলৈ চেষ্টা নকৰিব। আৰু এটা কথা, আপোনাৰ গাড়ীখনৰ কোনো কাম নাই, পাল্টি মাৰিছে ভগৱানে জানে। কালি দুটামান অপাৰেশ্যন কৰিলোঁ, আজি চাওঁ কি কৰিব পাৰোঁ। আৰু দুটামান সৰু সৰু অপাৰেশ্যন আছে, যদি ছাকচেছফুলটো হ'লেই, নহ'লে দাঙি নি পেলাই ক'ৰবাত পুতি থ'ব, তাৰ বাহিৰে আৰু বেলেগ ৰাস্তা নাই। নিৰঞ্জন! অ' কোনো নিৰঞ্জন! কি হ'ল? মই একো কৰিব নোৱাৰো, একো কৰিব নোৱাৰো। এটা কাম কৰিব, এই লোহা লংকৰ যে বিক্ৰী কৰে কেজি হিচাপত, তেনেকে বিক্ৰী কৰি দিয়ক। আপোনাৰ মানধাতাৰ যুগৰ স্কুটাৰখনত মই চেলাইন মাৰি থাকিব নোৱাৰো। মই স্কুটাৰৰ কথা কোৱা নাই হে, তেনেহ'লে মই চোৰৰ কথা কৈছো। আকৌ চোৰ? পুলিচৰ ঘৰত চোৰ? চোৰ পুলিচ যদি চোৰৰ ঘৰলৈ যাব পাৰে, চোৰ কিয় পুলিচৰ ঘৰলৈ আহিব নোৱাৰে? যদি ভাল হয় আপোনাক মই জনাম, ফোন কৰি দেই। যাব। আগতেতো 2-3 বাৰ আপোনাৰ ঘৰত চুৰ সোমাইছিল। দুবাৰ নহয়, 3 বাৰ। এবাৰ কেলে মই মানুহজনীকে চুৰ কৰি নিয়া নাই জানো? এতিয়া বাৰু অচি ছাৰে গম পালে মোক গাড়ী নাপায় বোলে। চাচোন বাবু, এটা কাম কৰচোন, আমাৰ তাতে স্পেচিয়েল দান্দা আছে। এটা কাম কৰক, আপোনাৰ ঘৰত চুৰ, আপুনি পুলিচত চাকৰি কৰে, লাজ নালাগে আপোনাৰ? হেৰু লাজ সিহঁতৰহে লাগিব লাগিছিল, পুলিচৰ ঘৰত চুৰ কৰিবলৈ। তই এবাৰ ভয় নাখাবি দেই। চোৰ অহাৰ লগে লগে তই ইয়ালৈ ফোন কৰি দিবি। ই চোৰলৈও ভয় নকৰে, ডকাইতলৈও ভয় নকৰে। সেইবিলাকলৈ ভয় কৰি লাভ নাই। তুমিতো জানাই, সৰুতে আমাৰ মা দেউতাক ঢুকাইছিল, হয়নে? তেতিয়া বহুতে মোক কৈছিল যে ভাইটোক তই তেতিয়া কেনেকে ডাঙৰ কৰিবি? মই বোলো তো ভাই কৰাটো কৰিবি। ইমান সোনকালে অদৃষ্টৰ ওচৰত মই হাৰ মনা ভকত নহয়। দেখিলা কিমান কষ্ট কৰি মেহনত কৰি এই গাড়ী মটৰৰ হস্পিটেলখন খাৰা কৰি দিলো। জানো পিছে তোৰ ভাইৰটো তোৰ নিচিনা নহয়, হাতৰ গিটাৰখন লৈ কিবা দেখোন ভাবি থাকে। ভাবক দিয়া, যি ভাবি ভাল পায়, যি কৰি ভাল পায় তাক কৰিবলৈ দিয়া। আৰে সি যি কৰি ভাল পায় সেইটো আমি যে কৰিব লাগিব তেনেকুৱাতো কথা নাই। তেনেকুৱা কথা আছে নেকি? নাই। তাৰ বিপদত সহায় কৰিবলৈ তাৰে ককায়েকটো আছো নহয়। মোৰো সেই একে কথা। কি? চোৰে লুটি পুটি চব চফা কৰি দিয়ক, কিন্তু মোৰ এই সোণটোক মই চুৰ কৰিবলৈ নিদিওঁ। ভুকিবলৈ অহা ভতুৱা কুকুৰবিলাকক কোবাম আৰু তোমাৰ গাড়ী কাম কৰি যে পইচা দিব বাহানা বজাই কি কৰো জান নাই? পিছফালে চাহ খাবলৈ মাতি দিম, ভালকে চাহ তাহ খুৱাই এনেকুৱা 2-4 মান দিও নেদেখাকে দিও নহয়। বেলেগৰ আগত নামাৰো, লাজ পাব পাৰোতো। ক'ৰ পৰা পইচা ওলাই ভগৱানেহে জানে। এইডালে চোৰ খেদিব লাগিব। চোৰ অহাৰ লগে লগে ভৰিৰ নাক দেউনাতে দিব্যি খতমকৈ মাৰি। আমাৰ হিৰো আহি গ'ল। কি হ'ল দাদা? তই যে মোক কালি 500 টকা দিম বুলি ক'লে কথা তই দেখোন নিদিলি। ৰাতিপুৱা দেখোন তোৰ গাৰু তলত ভৰাই তই নাক বজাই শুই আছ, বেটা গমেই নাপাওঁ। আৰে তাত চোৱাই নহ'ল নহয়। এটা কাম কৰ, সেইখন তাত থাকিবলৈ দে, তই বেলেগ এখন দে। গাৰুৰ তলৰ পৰা যদি চোৰে চুৰ কৰি লৈ যায়, ভাবি পাৰিলা কেনেকে এইটো কথা? মোৰ ঘৰত চুৰ? আৰে চুৰ সোমোৱাটো বাদ দিয়া না, চুৰে এবাৰ মোৰ ঘৰৰ ফালে চাওক না, তাৰ ঘুকুটীয়া মই চকুৱে উলিয়াই আনিম। তোমাক ক'লো আমাৰ দাদাক এই চুৰ ডকাইত সকলোৱে ভয় কৰে, বুজিলে নহয়? এতিয়া মোক কিয় ভয় নকৰে বাৰু? মইতো পুলিচ হয়। কিন্তু পুলিচত মোৰ ঘৰতে হামলা দিবলৈ পাৰে নে? এইটো তোমাৰ আৱাস কি হ'ল দাদা? এওঁৰ ঘৰত তাৰমানে আকৌ চুৰ। এইবিলাক চুৰ খেদিবলৈ নিজকে ডকাইত কৰি ল'ব লাগিব, বুজিছ নাই? ইয়াৰ দৰে ফটোৱা পুলিচ হৈ লাভ নাই। বোল থেংক ইউ দাদা, মই আহিলো। যাওঁ কেলে? কিয় হাতত দেখোন তোৰ গীটাৰখন নাই আজি? কিয় গীটাৰ নাই মানে গানো নাই? গানো নাই। গান কিয় নাই জানো নাই? কিয় বা? কাৰণ মোৰ গানটো ৰৈ আছে মোৰ বাবে। গান গাই বাই বাই দাদা। কিনো গানেও গান গায়? কি নাম তোমাৰ? মানে ক'ত থাকা, কি কৰা? নীলাক্ষী। মোৰ ই তেনেদৰে কৰা, তাই মোৰ কামে নীলাক্ষীয়ে কৰে। আৰু ই হৈছে মোৰ ভাল বন্ধু বেদব্ৰতা। মইহে তোমাৰ বছ, গতিকে মই যেনেকৈ কওঁ তেনেকৈ কৰিব লাগিব।
এম আই ৰাইট একদম ৰাইট আজিৰ পৰা ই যেনেকৈ ক'ব তুমি ঠিক তেনেদৰে কামবিলাক কৰিবা যোৱা হ'ব ছাৰ ইয়াকে কয় একান্ত বাধ্য এমপ্লয় সেয়া আগৰ স্বভাৱবিলাক নগ'ল আৰু ছোৱালী দেখিলে হ'ল লগালগ ফিদা এই ভণ্টিৰ আকৌ কি হ'ল এই এতিয়ালৈকে আহি নাপালে যে হেল্ল' ভণ্টি ক'ত আছ তই পাৰ্কত আছো এই সময়ত পাৰ্কত আৰে মই অকলে নাই নহয় কোন আছে তোৰ লগত মোৰ লগত মোৰ বয়ফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ড কোন বয়ফ্ৰেণ্ড চা দাদা তোৰ ইমান প্ৰশ্নৰ উত্তৰ মই দি থাকিব নোৱাৰো পাৰ্কখন আমাৰ ঘৰৰ পৰা 5 মিনিটৰ ৰাস্তা আহি যা ৰখ মই গৈ আছোঁ ঐ গাড়ী উলিয়া থেংক ইউ ৱেলকাম কিন্তু তুমি দাদাক আকৌ ইয়ালৈ কিয় মাতিব দিয়া কিয় কি হ'ল তাতে আৰে আমি প্ৰেম কৰিছো তুমি মোৰ বয়ফ্ৰেণ্ড সেইটোতো মিছা কথা নহয় মিছা নহয় সঁচা কিন্তু দাদাই এইবোৰ কথা মানি ল'বচোন কোৱা আৰে দাদাই মানিবনে নামানে কিন্তু মই কেনেকৈ জানো কিয় চোৱা মই কেৱল মোৰ কথাহে জানো দেই মই অত্যন্ত ফ্ৰী ফ্ৰেংক ছোৱালী এই পেটত কথা ৰাখি মুখত ভাল হৈ থকাৰ টেকনিক মোৰ দ্বাৰা নহয় বুজিছা আৰু তোমাৰ দৰে কল্পনাৰ সাগৰত ডুবি থকা মানুহ মই নহয় খেলো মই জিকিবও জানো হাৰিবও জানো কিন্তু তোমালোকৰ ঘৰৰ বেকগ্ৰাউণ্ডৰ লগত মোৰ ঘৰৰ বেকগ্ৰাউণ্ড নিমিলে সেইটোও জানো তুমি আৰে ইয়াত বেকগ্ৰাউণ্ড নিমিলিব লগা কি কথা আছে কিন্তু তুমি তোমাৰ মা দেউতাও সৰুতে ঢুকাইছে মোৰো মা দেউতা সৰুতে ঢুকাইছে তোমাক তোমাৰ দাদাই চাই মোকো মোৰ দাদাই চাই কিন্তু তোমালোক ইমান ধনী আৰু আমি বাদ দিয়া এই ধনী এই ধন সম্পত্তিবোৰ বুকুত বান্ধি কোন মানুহ ইমান সুখী হৈছে অ' এইবোৰ কিন্তু মই বেয়া পাওঁ দেই মই অলৰেডি আমাৰ ফিউচাৰ প্লেনিং মই বাস্কেটবলৰ ষ্টেট প্লেয়াৰ গতিকে স্পৰ্টছৰ কোটাত ক'ৰবাত নহয় ক'ৰবাত চাকৰি পামেই গতিকে মই চাকৰি কৰিম আৰু তুমি গান গাই থাকিবা তুমি নহ'লে ব'ল এই সময়ত পাৰ্কত থাকিব নালাগে ব'ল নহ'লে ব'ল আৰে মই পাৰ্কত অকলে নাই বুলি তোক ফোনত কোৱা নাই নেকি কোন আছে মোৰ লগত মোৰ বয়ফ্ৰেণ্ড আছে ডকাইৰৰ সন্মুখত বয়ফ্ৰেণ্ডৰ কথা ক'বলৈ তোৰ লাজ লগা নাই আৰে ইয়াত লাজ লাগিব লগা কি কথা আছে দাদা ই মোৰ আজি বয়ফ্ৰেণ্ড গতিকে বয়ফ্ৰেণ্ড বুলি কৈছো দুদিন পাছত হাজবেণ্ড হ'ব তেতিয়া হাজবেণ্ড বুলি ক'ম তই মিছাতে খং খাইছ দাদা ই সুৰঞ্জন ভাল গান গায় স্বভাৱো ভাল চৰিত্ৰও ভাল গতিকে এনে এটা ভাল ল'ৰাক মই ভাল পাইছো বিশ্বাস কৰিছো তাত আপত্তি কৰিব লগা কি কথা আছে দাদা এখন আদ্যবন্ধ ঘৰৰ ছোৱালী হয় তই টকাৰ ওপৰত শুই শুই ডাঙৰ হৈছ এই টকাৰ ওপৰতো টোপনি আহে আৰু খাটিয়াৰ ওপৰতো টোপনি আহে এইবোৰৰ লগত মোৰ প্ৰব্লেম নাই এইবোৰ গান চান গোৱা ল'ৰাৰ লগত মই তোক বিয়া দিব নোৱাৰো মই নিজেই হৈ যাম কিয় নোৱাৰো মেজৰ ছোৱালী মই মোৰ জীৱনৰ সিদ্ধান্ত মই নিজেই ল'ব পাৰোঁ এই মই যে ইমান বকি আছো তুমি কি একো ক'ব নোৱাৰা এই মই অকলে অকলে বকি থাকিব পাৰি নেকি মোৰ ক'বলগীয়াখিনি তুমি কৰি দিলাচোন আৰু নতুনকৈ কি ক'ম তথাপিও তুমি ক'ব পাৰা ঘৰত কোন আছে তোমাৰ দাদা আছে কি কৰে এই তহঁতি যিবোৰ দামী দামী গাড়ীত উঠি পাইটাৰ মাৰি থাক সেই গাড়ীবোৰৰ ডাক্তৰ হয় ইয়াত গাড়ী ডাক্তৰ নহয় মানে মেকানিক আমাৰ গেৰেজ এখন আছে তাৰমানে তই গৈ গৈ মেকানিকৰ ভাইকৰ লগত ভাল পাওঁ বহুত বেছি ভাল পাওঁ আৰু বিয়া মই ইয়াৰ লগতে হ'ম তোৰ আপত্তি আছে যদি কৈ দিবি আমি বেলেগত বিয়া পাতি ল'ম বেলেগত বিয়া বুলি আৰে সৰু পৰা যি মন যায় তাকে কৈ আহিছ মোক কতো বাধা দিয়া নাই কিন্তু বিয়াৰ নিচিনা এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত তই অকলে ৰিম্পিক মই সুখত ৰাখিব পাৰিম সেইখিনি বিশ্বাস মোৰ নিজৰ ওপৰত আছে কিন্তু মোৰ যে অকণো বিশ্বাস নাই তোমালোকৰ এই চেঙেলীয়া লাভ ষ্টৰীৰ ওপৰত বিয়া বাৰু ক'লাই তাইক কি কৰি খোৱাবা কিমান টকা পোৱা তুমি গান গাই গাই এই গান মই ইনকাম কৰিবলৈ নাগাওঁ গান ভাল পাওঁ কাৰণে গান গাওঁ আৰু সেইখিনি কথা ৰিম্পি আছে কিন্তু এইখিনি কথা ৰিম্পিয়ে নাজানে যে তোমালোকৰ নিচিনা নাম নোহোৱা গায়কৰ পকেটত খৰচ কৰিবলৈ খুচুৰা পইচা এটাও নাথাকে পকেট সোধা হ'লে কি হ'ল আমাৰ মনবোৰ কেতিয়াও সোধা নহয় সদায় ভৰি থাকিব মৰমেৰে বিশ্বাস সংসাৰ চলাবলৈ আমাক বেলেগ নালাগে ৰবা তুমি এনেকৈ যাব নোৱাৰা তোমাৰ ককাইৰ লগত মই কথা পাতিব লাগিব পঠিয়াই দিব কাইলৈ দাদা কাৰো ঘৰলৈকে নাই যদি কিবা দৰকাৰী কাম থাকে তেনেহ'লে দাদাকহে লগ কৰিবলৈ যাম
ইমানেই ডাঙৰ মানুহ নে তেওঁ? কিমান ডাঙৰ নাজানো, কিন্তু দাদাৰ ওচৰত আনক কেতিয়াও সৰু নকৰে আৰু আনৰ ওচৰতো মোৰ দাদাই কেতিয়াও সৰু নকৰে। সেইখিনি অহংকাৰ মোৰ দাদাৰো আছে আৰু মোৰো আছে। অহংকাৰ অহংকাৰ কৈছে মোৰ সন্মুখত। যেতিয়া মই অহংকাৰী হৈ দেখুৱাম তেতিয়া ইহঁতৰ লাভ কৰি কিমান বেয়াকে দি এণ্ড হয় ময়ো চাই কেনেবাকে বচাব পাৰিম।